गाइस आज ब्लॉग तो डायरेक्ट स्कूल ड्रेस से आरंभ कर दिलो बोलो वीडियो आरंभ करो गाइस टाइम होली त्या गाइस 2টা বাজিলে এতিয়া গাইস মই বড় আগে স্কুল পৰা আহি গলো আৰু এতিয়া ষ্টিং ললো গৰম মানে গাইস এই দেখিনা গাইস মানে রোড এটা দি আছে কেম্পাই সাক মাথার উপৰত পুরো খুজতো আৰু এতিয়া বড় আগে ষ্টিং ললো আৰু ঘৰত যাই লোক পাছো বলে ডাইরেক্ট আৰু এই গাইস এই সাকসন রোড সাক দেখিনা গাইস এই রোড এই লেভেলৰ রোড দি আছে গাইস স্কুলতো গাইস গলি থাকো আৰু এইদিন মানে আমাৰ এটা টিউচন ছুটি দি আছে মেমাক মানে কিবা অফিসৰ কাম চলি আছে এই কাৰণে আৰু এতিয়া ঘৰ আহি পাই গলো তো ঘৰৰ লোক পাছ ৰ কাপোৰ চাপোৰ খুলি ডাইৰেক্ট গৰম লাগছে বে আৰু গাইস আপোনালোকে এতিয়া নিশ্চয় চাব পাৰে এতিয়া মানে বৰষুণ দি দিছে গাইস কিনকিনে বৰষুণ দিছি মই মানে এতিয়া অলপ ওলাই আছো গাইস কে ওলাই আছো মানে মোৰ ভিডিওটো আপলোড ভিডিও এটা আছে মানে ব্লগ কালি ব্লগ এটা আপলোড দিবে এতিয়া বঢ়িয়া ওলাই আছো মানে ভিডিওটো আপলোড করবে গেল কিন্তু দোস্তাই বহুত টাইম লাগে বাদ দিম গধুলি ডাইরেক্ট মাইলি আপলোড দিম ভিডিওটো কি কি হল মানে মই এতিয়া গাইছ যাম টিউশন সেইকাৰণে গাইছ টাইম হৈছে আৰু 5টা বাজে আৰু এই টিউশন যাম আৰু গাইছ তাক চাকচোন গাইছ ভাত বনাই আছে ইয়া ভাত হৈ গৈছে বঢ়িয়াকে এয়া বুজিনা আৰু গাইস মোৰ মানে এটা টিউশন আছে গাইস মই এটা টিউশন যাম ডাইৰেক্ট টিউশন পৰা আহিলো মই টিউশনৰ পৰা আহিলো আৰু গাইস এতিয়া মানে আমি যা আছো গাইস ক'ত জানে ঘৰত যা আছো নিশ্চয় গাইস এতিয়া মানে আহিছো দোকানত বিমল লবই বাবু বিমল খাব আৰু এতিয়া যা আছো ঘৰত আৰু মানে আমাৰ ইয়াতে লাইনো নাই গাইস মোৰ মোবাইলটো চাৰ্জো নাই বেছি তথাপি মানে মই ভিডিও বনাই আছো তো এতিয়া দেখিছেনে পুৰা আন্ধাৰ হৈ গৈছে মই ফ্ল্যাশ লাইটটো জ্বলাই দিও জ্বলি গল গাইস আৰু এইগিলা পুৰা লাইট নাই আৰু ইপিনে বেছি আৰু ইপিনে পুৰা নলা চলা আছে আৰু ইপিনে গাড়ী আহি আছে তো ঘৰ যাই লোক পাছো বলক গাইস আৰু মানে ইয়াতে গাইস আমাৰ ইয়াতে মানে লাইট নাই মানে লাইন গৈছে লাইনে আহা নাই গাইস এই কথাবিলাক এনেকুৱা এটা খুৰা আছে এইটো বঢ়িয়াকে যাই আছে আৰু ঘণ্টা হ'ল গাইস লাইনে আহা নাই মই মাত্ৰ টিউশনৰ পৰা আহিলো বাবুলৰ মোবাইলটো চাও কিন্তু গাইস লাইনে আহা নাই সেই প্ৰব্লেম আৰু বঢ়িয়াকে এতিয়া গাইস ঘৰ যাই এতিয়া গাইস ঘৰত যাও সোনেদের বাংলা বাই বাই এতিয়া ঘৰত আহি পাই গলো আৰু চালো কি গাইস লাইন আছে এতিয়া বঢ়িয়াকে এতিয়া গাইস মোবাইল চাম কি চাম গাইস অলপ কৰি মোবাইল চাম গাইস ঘৰত যাও এতিয়া আৰু এলে ভুকাৰ ইচ্ছা আমাৰ নিশ্চয় দেখিবই চকু আছে আৰু গাইস এতিয়া ঘৰত আহিলো ৰিক্সা গাইস কি কৰি আছে বাৰ লাইটটো বন্ধ কৰিব লাগে নে দিছে গাইস এলা অভদ্ৰ পলে কিনে চৰ এটা বজাই দিব লাগে আপোনালোকক বজাই দিব আৰু গাইস ৰিমোট দি মাৰি দিব কিন্তু মই নামাৰো এৰি দিছো আৰু গাইস এতিয়া চালি লাইন আছে মোবাইলটো চাৰ্জ দিলো কাৰণ লাইন যাব পাৰে ন আৰু তো গাইস সারা ভিডিওটো সকলোকে আৰু চেনেলটো সাবস্ক্ৰাইব নকৰিলে এনেকা হাত মুকাই দিয়া হ'ব এনে কৈছো নেকি হৈ খাব নালাগে মোবাইলটো চাই মানে কালি ব্লগ আৰু মই মানে কালি ব্লগটো মানে বেছি দীঘল নহ'ল সেইকাৰণে ডাইৰেক্ট গাইস মানে অলপমান ভাবছো আজি দিনটো দেখিছ না কি বঢ়িয়া দিন আজিটো